যোৱা 13 নৱেম্বৰ তাৰিখে আমাৰ এইখিনিৰ প্ৰায় সকলো ছোৱালী বোৱাৰী গোটেইবোৰ ওলালে ৰাসলৈ বুলি। কাৰণ সেইদিনা আহি আছিল আশ্চৰ্যদা আৰু এই যে ল'ৰাকেইটামানে লগ হৈ ৰেলগাড়ী হৈ গোটেই মীনা বজাৰখন ঘূৰিছিল, আপোনালোকে দেখিছিলনে বাৰু? গ্ৰন্থমেলালৈ গৈ দুখনমান কিতাপো চালোঁ বাৰু। লিজাই আকৌ মাকৰ লগত চাদৰ মেখেলা চোৱাত ব্যস্ত। এইফালে ই নাগৰডালাত উঠিম বুলি কোৱাত মাকে মনা কৰাত আমাক আহি কৈ আছে। আৰু এই চাটৰ দোকানখন বিচাৰি বিচাৰি উলিয়াইছোঁ জানেনে? এদিন যাওঁতে মানে এইখনত খাইছিলোঁ। সেইদিনা খাই টেষ্টটো ইমান মুখত লাগি গ'ল, সেইদিনা আকৌ বিচাৰি বিচাৰি উলিয়াইছোঁ। ঘূৰি থকাৰ মাজতে আমি আকৌ ইহঁতকো লগ পালোঁ। ইহঁতক লগ পাই অকণমান কথা পাতি দুখনমান ফটো উঠি ইহঁতক বিদায় দি আমি লগ পালোঁ বিশালক। এতিয়া বিশালক লগ পালোৱেই যিহেতু সি দুখনমান ফটোটো আমাক ভালকৈ উঠাই দিবই লাগিব। तेरा मन कैसा हो रहा है बहन? गार्डन गार्डन ইয়াৰ পিছতে আমি ভাত খাবলৈ গ'লোঁ আৰু ভাত খাই আহি মেলি পূৰা একদম ষ্টেজৰ সন্মুখত ৰখি আছোঁ, কাৰণ এইবাৰ গান আছে আশ্চৰ্যদাৰ। বহুকেইটা জুবিনদাৰ গীত গোৱাৰ পিছত তেখেতে ইনফেক্ট আমি সকলোৱে জুবিনদাৰ প্ৰাৰ্থনা সংগীত মায়াবিনীটো গালোঁ। আৰু আপোনালোকেতো জানেই ফটোকেইখন উঠাটো কিমান মেণ্ডেটৰী। আৰু ইয়াক চাওকচোন, আমাক দেখি দেখি নাচি নাচি আহিছে। পৰাগো আহিছিল বাৰু দেই, কিন্তু ভিডিঅ' কৰা নহ'ল। বাৰু ফাংচন শেষ কৰি এখন মিঠা পান খাই আমি ওলালোঁ ঘৰলৈ বুলি। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। বাই বাই।